নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, শিশু এটিক ভাল মানুহ হিচাপে গঢ় দিবলৈ কৰক এই কাম, সফলতা নিশ্চয় লাভ কৰিব পাৰিব। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, প্ৰত্যেক মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক ভাল হোৱাটোকেই কামনা কৰে। শিশুসকল হৈছে দেশৰ ভৱিষ্যত। দেশৰ ভৱিষ্যত মজবুত কৰিবলৈ হ'লে শিশুটিক সৰুৰে পৰা এটি পথ নিৰ্মাণ কৰি দিব লাগে, যি পথেৰে গৈ শিশুটিয়ে দেশৰ নামত অৰিহণা আগবঢ়াব পাৰে। গতিকে নিজৰ শিশুটিক ভাল মানুহ হিচাপে গঢ় দিবলৈ হ'লে মাক দেউতাকে এইকেইটা কথা মনত ৰখাটো অতিকৈ প্ৰয়োজন। ১ নম্বৰতে, সৰুৰ পৰাই শিশুটিক মহৎ লোকৰ বাণী আৰু মহৎ লোকৰ জীৱনী কথা শুনাব লাগে। তেওঁলোকৰ জীৱিকাতকৈ যে কৰ্মহে তেওঁলোকক মহৎ কৰি তুলিছে, সেয়া কথা ক'ব লাগে, যাতে শিশুটিয়ে তেনে ব্যক্তিৰ পথ অনুকৰণ কৰিব পাৰে। ২ নম্বৰতে, শিশুটিক মানুহ হিচাপে গঢ় দিবলৈ হ'লে কেতিয়াও শিশুটিৰ আগত বেয়া চিন্তাধাৰা, বেয়া ভাৱনা, বেয়া কথা উলিওৱা চেষ্টা কৰিব নালাগে। সদায় ভাল তথ্য, ইতিবাচক চিন্তা ৰোপণ কৰাৰ প্ৰয়াস কৰিব লাগে। ৩ নম্বৰতে, জন্মতে কোনো শিশু ভাল বা বেয়া হৈ কেতিয়াও নাহে। পৰিস্থিতি বা পৰিৱেশেহে শিশুটিক মানুহৰূপে গঢ় দিয়ে। সেয়েহে ঘৰৰ পৰিয়ালৰ লোকে এটি শিশুক এনে এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে, যাৰ পৰা ভাল চিন্তাৰে ভাল মানুহ গঢ় দিব পাৰে। ৪ নম্বৰতে, মাক দেউতাকে ভাল মানুহৰূপে গঢ় দিব খোজা সন্তানটি সংগৰ দোষত পৰিও ভুল পথে পৰিচালিত হ'ব পাৰে। গতিকে শিশুটিৰ সংগৰ প্ৰতি ধ্যান দিয়াটো অতি প্ৰয়োজন। আজিলৈ ইমানেই।